কবিতাৰ শিৰোনাম মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। মানুহ মোৰ প্ৰথম পৰিচয়, মোৰ নামটো নহয়। আৰু মানৱতা মোৰ প্ৰথম ধৰ্ম, হিন্দু মুছলিম খ্ৰীষ্টান নহয়। সকলো মানুহৰ তেজ মই ৰঙা দেখিছোঁ, তেজৰ ৰং দেখি ধৰ্ম চিনাটো সম্ভৱ নহয়। আৰু সেইবাবে মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। দেৱ শিশু এটি দেখি কি ধৰ্মৰ কোৱাটো সম্ভৱ নহয়। মানুহৰ গাৰ বৰণ দেখি কি ধৰ্মৰ চিনাটো সম্ভৱ নহয়। ভগৱানে আমাক মানুহ কৰি পঠাইছে, কেৱল ধৰ্মৰ ষ্টিকাৰে আমাক হিন্দু মুছলিম সজাইছে, এইটো মিছা নহয়। আৰু সেইবাবে মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। ধৰ্মই যদি আমাক পৃথক কৰে তেন্তে বেমাৰৰ চিকিৎসা একে হয় কিয়? সুখ দুখ আবেগ অনুভূতি সকলোৰে আছে, আমাৰ মনটো একে হয় কিয়? সকলোৰে শৰীৰ একে, কিন্তু গাত মেৰিয়াই লোৱা আভূষণ আমাৰ পৰিচয় হয় কিয়? জীৱনৰ শেষ প্ৰভাত সকলোৰে আহে, মৃত্যুৰ চকুত সকলো সমান হয় কিয়? মৃত্যুৰ চকুত সকলো সমান হয় কিয়? মই জানো এইবোৰৰ উত্তৰ পোৱাটো সহজ নহয়। আৰু সেইবাবে মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। মই ধৰ্ম মানো কিন্তু মই ধৰ্মৰ গোলাম নহয়। আৰু আপুনিও যদি ধৰ্মৰ নামত অন্ধ নহয় তেন্তে আপোনালৈ এটা বিশেষ অনুৰোধ, আপুনি কবিতাটো যিমান পাৰে শ্বেয়াৰ কৰক। ধৰ্মৰ নামৰ এই গোড়ামী ষ্টিকাৰটো মই মোহাৰি পেলাব বিচাৰোঁ, য'ত আপোনাৰ সহায়ৰ প্ৰয়োজন।